নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি আহিছে এটি চেলেঞ্জ ভিডিঅ' লৈ আৰু এয়া হৈছে মোৰ ভণ্টি ৰজি। তাইক আপোনালোকে ভিডিঅ'ত দেখাই পাই থাকে আৰু আজিও তাই আহিছে মোৰ লগত চেলেঞ্জ ভিডিঅ' কৰিবলৈ। আৰু আজি কৰিম আমি পানীপুৰি চেলেঞ্জ। ঘৰতে মই নিজে বনাইছো আৰু এয়া দুটাই লৈছো। ইয়াতে 16টা আছে। এতিয়া আমি খাম আৰু এইটো চেলেঞ্জত মানে একো সময় ধৰি ৰখা নাই, মানে সময় একো নাই। যোনে ফাৰ্ষ্ট খাব পাৰে সিয়ে জিকিব আৰু যদি মানে তাই খাব নোৱাৰা হৈ যায় বা ময়ো খাব নোৱাৰা হৈ যাওঁ তেতিয়া সেইখিনিতে ৰখি যাম আৰু প্লেটত গনা হ'ব কাৰ কিমানটা আছে আৰু যাৰ মানে প্লেটত কমকৈ আছে কমকৈ থাকিব আৰু সিয়ে উইনাৰ হ'ব। আৰু এইটো চেলেঞ্জত উইনাৰ হ'লেও মানে একো বিশেষ একো ৰখা নাই, মানে এনে কৰিছো এইটো। তো বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। হৈছে পানীপুৰি আৰু এয়া হৈছে আলু আৰু আপোনালোকে দেখা পাব নেকি? মানে মোৰে ফাৰ্ষ্ট হৈ আছিল খোৱা, কিন্তু তাই নাজানো কিমান স্পীড লগালে, মানে তাই আগতে খাই গ'ল। তাই হৈয়ে গ'ল। এয়া মোৰ দুটা থাকি গ'ল। দেখা পাইছে মোৰ দুটা থাকি গ'ল। নাজানো ইমান ফাৰ্ষ্ট কেনেকৈ খাব পাৰে, কিন্তু ময়ে মানে ফাৰ্ষ্ট খাই আছিলোঁ, কিন্তু তাই কেনেকৈ খালে নাজানো, ইমান স্পীড খাইছে একদম। আৰু কেনেকুৱা লাগিছে কম, মানে ভাল মই কেনেকুৱা বনাইছো? ভাল বনাইছে। মই এনেকৈ ঘৰত মাজে মাজে বনাই থাকোঁ আৰু পানীপুৰি বুলি নহয় এনেও কিবা কিবি বনাই থাকোঁ। তো আপোনালোকে জনাব ভিডিঅ'টো চাই কেনে পালে, আৰু আপোনালোকে ক'বচোন কমেণ্টত ফুড চেলেঞ্জ দিম নে বোলে কিবা ভিডিঅ' মানে ডেন্সৰ ভিডিঅ' দিম, ডেন্সৰ ভিডিঅ' লাগিব নে ফুড চেলেঞ্জ লাগে নে ঘৰুৱা ভিডিঅ' লাগে, আপোনালোকে কমেণ্টত জনাব। তেতিয়াহে মানে ভাল লাগে আৰু ভিডিঅ'বোৰ বনাবলৈ। কমেণ্টত আপোনালোকে কমেণ্ট কৰিলে মানে জনালে কথাবোৰ। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল আৰু তাই আজি জিকিলে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল কৰি ল'ব, যাতে মই নতুন নতুন ভিডিঅ' দি থাকিলে আপোনালোকে পাই থাকে। তো আজিলৈ বাই বাই।